আমাৰ এইটো ব্ৰহ্মপুত্ৰৰ পৰা একদম বৰৈ দৰংলৈকে গোটেইটো তৰমুজ খেতি আছে, প্ৰায় ৩-৪ হাজাৰ বিঘা হ'ব। আৰু আমাৰ এইখিনিৰ ভিতৰতে আমি 10জনমান মানুহে কৰিছোঁ। মোটামুটি ধৰক ইয়াতে 200মান বিঘা তৰমুজ খেতি আছে। আৰু এইটো খেতিটো কৰাৰ কাৰণে কোনো ট্ৰেক্টৰে বালি শিলগুটি ল'ব নোৱাৰে। এইটো একটা ভাল হৈছে আমাৰ কাৰণে। নহ'লে চা শিলগুটি হ'লে কি, শিলগুটি আৰু বালিকেইটা উঠাই দিলে কি হয়, গৰাখহনীয়ে আমাৰ বহুত নষ্ট কৰি দিয়ে। সেইটো তৰমুজ খেতি এইটো কৰিছোঁ আমি। এতিয়া বালি আৰু শিলগুটি ল'ব নোৱাৰে, আমাৰ বহুত ভাল হৈছে। আৰু এইটো কৰি পেলাই আমি স্বাৱলম্বী হৈছোঁ। ধৰক আমাৰ এইখিনি ব্ৰহ্মপুত্ৰৰ পৰা বৰৈ দৰংলৈকে মোটামুটি 500মান মালিক আৰু কৰ্মচাৰী মিলাই পেলাই, মানে লেবাৰ মিলাই পেলাই কাম কৰি আছে। তাৰপিছত এইটো তৰমুজ খেতিৰ পৰা এটাই লাভালাভ হৈছে যে আমাৰ চৰকাৰী যিহেতু বালি আৰু শিলগুটিকেইটা যে এইকেইটা মানে ল'ব নোৱাৰে কোনো ট্ৰেক্টৰ ওলায়। আগত ধৰক বহুত এনেকৈ তৰমুজ খেতি কৰা নাছিলোঁ, বহুতো চুৰি হৈছে এইবিলাক। এতিয়া মানে চৰকাৰী বস্তুবিলাক চুৰি হ'ব নোৱাৰে আৰু আমি খেতি কৰি ব্লক কৰি থৈ দিওঁ, সেইকাৰণে চুৰি কৰিব নোৱাৰে। এইটো আমাৰ বহুত লাভালাভ হৈছে।